নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকক মোৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 6 সমাজ বিজ্ঞান কিতাপৰ পাঠ নম্বৰ 5 ভূগোল অধ্যয়নৰ আহিলা মানচিত্ৰ। এই পাঠটোৰ যিমান প্ৰশ্ন আছে গোটেইখিনি প্ৰশ্নৰ উত্তৰ সম্পৰ্কে আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে মনোযোগ সহকাৰে চাই থাকিবা। 1 নম্বৰ প্ৰশ্ন হৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি? আনসাৰটো লিখিবা। মানচিত্ৰৰ উপাদান হৈছে 3 বিধ আৰু সেই কেইবিধ হ'ল দূৰত্ব, দিশ, সংকুচিত চিহ্ন। নেক্সট প্ৰশ্ন হৈছে প্ৰধান দিশ 4টা কি কি? এইটো প্ৰশ্নৰ উত্তৰ হৈছে প্ৰধান দিশ 4টা হ'ল ক্ৰমে উত্তৰ দক্ষিণ পূব আৰু পশ্চিম, মানে পূব পশ্চিম উত্তৰ দক্ষিণ। ওকে, এইকেইটা হৈছে আমাৰ প্ৰধান দিশ। মানচিত্ৰৰ মাপনি বুলিলে কি বুজা? উত্তৰ হৈছে ধৰাপৃষ্ঠত দুখন ঠাইৰ প্ৰকৃত দূৰত্ব আৰু মানচিত্ৰত একে ঠাই দুখনৰ দূৰত্ব অনুপাতেই হ'ল সেই মানচিত্ৰখনৰ মাপনি। আৰু তোমালোকক মই এটা আইডিয়া দি দিছোঁ, তোমালোকে এই লেচনটো কেতিয়া ভালদৰে বুজি পাবা। তোমালোকে পৰাপক্ষত ভূচিত্ৰাৱলী এখন গোটাই ল'বা। ভূচিত্ৰাৱলী নাম শুনিছা চাগে, য'ত মেপ থাকে, গোটেই পৃথিৱীৰ মেপ আছে, ভাৰতবৰ্ষৰ মেপ আছে, শিৱসাগৰ জিলাৰ মেপ আছে, অসমৰ মেপ আছে। পইচা 150 মান ল'ব, ভাল এখন ভূচিত্ৰাৱলী কিনি ল'বা। তেতিয়া এই লেচনটো ভালদৰে বুজি পাবা মানে। আৰু পঢ়াৰ ল'ৰা ছোৱালীবিলাকৰ ওচৰত একো নাথাকিলেও ভূচিত্ৰাৱলী এখন থাকিবই লাগে। মানে প্ৰথম শ্ৰেণীৰ পৰা ক্লাছ 8লৈকে বহুত ইম্পৰ্টেণ্ট হয় ভূচিত্ৰাৱলী। কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিদৰে বেছি সুবিধাজনক? উত্তৰ হৈছে কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ বেছি সুবিধাজনক, কাৰণ গোলকত গোটেই পৃথিৱীখনৰ অধ্যয়ন কৰিব পাৰি। পৃথিৱীৰ কোনো এটা অংশ অৰ্থাৎ ৰাজ্য, জিলা বা গাঁও এখনৰ বিষয়ে বিতংকৈ অধ্যয়ন কৰিবলৈ হ'লে কেতিয়াও গোলকত অধ্যয়ন কৰিব নোৱাৰি। মানচিত্ৰহে আমাক এখন ঠাইৰ বিষয়ে বিতংকৈ অধ্যয়ন কৰাত সহায় কৰে আৰু সেইকাৰণে গোলকতকৈ মানচিত্ৰ বেছি সুবিধাজনক। এটা মানচিত্ৰ মানে কি বাৰু? মানচিত্ৰ মিনছ মেপৰ কথা কোৱা গৈছে। ঠিক আছে, তোমালোকে স্কুলৰ অফিচত দেখিছা চাগে, পৃথিৱীৰ মেপ থাকে, তাত ভাৰতবৰ্ষৰ মেপ থাকে, অসমৰ মেপ থাকে। এতিয়া মানচিত্ৰৰ সহায়ত কি? মানচিত্ৰৰ সহায়ত আমি কোনো এখন গাঁও বা কোনো এখন একদম জিলাৰ যদি ভিতৰত কি আছে সেইটো চাওঁ। যদি তেনেকুৱা ধৰণে যদি ভাবোঁ, মানে শিৱসাগৰ জিলাৰ বোলে এতিয়া ৰংঘৰটো কোনডোখৰ ঠাইত আছে সেইটো যদি চাবলৈ বিচাৰোঁ, তেনেহ'লে আমাৰ কাৰণে সেইটো কেৱল মাত্ৰ সম্ভৱ হ'ব মানচিত্ৰৰ সহায়তহে। আমি গোলকৰ সহায়ত সেইটো কাহিনী চাব নোৱাৰোঁ। গোলকৰ সহায়ত কেৱল মাত্ৰ মানে ঠাইডোখৰহে দেখা হয়, মানে কিমানডোখৰ ঠাই আগুৰি আছে সেইটো বস্তুহে দেখা হয়। ঠিক আছে, গতিকে এইটোৱে হৈছে ডাঙৰ ডিফাৰেঞ্চ গোলক আৰু মানচিত্ৰৰ। মানচিত্ৰ আৰু নক্সাৰ মাজৰ পাৰ্থক্য কি? উত্তৰ গোটেই পৃথিৱীখন বা ইয়াৰ কোনো এটা অংশ সৰু আকাৰলৈ পৰিৱৰ্তন কৰি কাগজ বা তেনে সমতল পৃষ্ঠাত দিশ আৰু দূৰত্ব অনুপাত ঠিক ৰাখি অংকন কৰা চিত্ৰই হ'ল মানচিত্ৰ। আনহাতে ডাঙৰ মাপনিৰ সহায়ত অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰই হ'ল নক্সা বা প্লেন। অ'কে, চ' এইটো হৈছে নক্সা আৰু মানচিত্ৰৰ মাজত পাৰ্থক্য। মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সংকুচিত চিহ্নবোৰে কিদৰে সহায় কৰে লিখা। এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট দেই। মই যেতিয়া ক্লাছ 6ত পঢ়ি আছিলোঁ তেতিয়া এইটো প্ৰশ্ন পাইছিলোঁ। মানচিত্ৰ এখনৰ বাবে প্ৰয়োজনীয় 3 বিধ উপাদান হ'ল সংকুচিত চিন, মানে উপাদানৰ ভিতৰত হ'ল সংকুচিত চিহ্ন। মানচিত্ৰ এখনত কোনো ঠাইৰ ঘৰ দুৱাৰ, ৰাস্তা ঘাট, গছ গছনি, ৰেলপথ আদি তথ্যবোৰ প্ৰকৃত আকাৰত আঁকি দেখুৱাব নোৱাৰি। গতিকে এই তথ্যবোৰ বিভিন্ন আখৰ, ৰং, ৰেখা, চিহ্ন আদিৰে দেখুওৱা হয়। এই সংকুচিত চিহ্নবোৰে ঠাই এখনৰ বিভিন্ন তথ্য জনাব পাৰে। মানচিত্ৰত ব্যৱহাৰ হোৱা সংকুচিত চিহ্নবোৰ গোটেই পৃথিৱীতে একেই। কোনো নতুন ঠাইলৈ গৈ ভাষা নজনাৰ বাবে তথ্য জনাৰ ক্ষেত্ৰত অসুবিধা হ'লে সেই ঠাইৰ মানচিত্ৰ উলিয়াই সংকুচিত চিহ্নৰ সহায়ত প্ৰয়োজনীয় তথ্য জানিব পাৰি। মানচিত্ৰ অধ্যয়নত সংকুচিত চিহ্নবোৰে এনেদৰে সহায় কৰে। তাৰমানে কি হয় চোৱা, তোমালোকে যদি গুগল মেপখন মন কৰা তেনেহ'লে তাত নদী, ৰাস্তা, ট্ৰেফিক ছিগনেল, গাড়ী সকলোৰে যিবিলাক চিহ্ন, সেই চিহ্নবিলাক ডিফাৰেণ্ট হয়। ঠিক আছে, ৰেলগাড়ীও বেলেগ চিহ্ন থাকে, ঘৰ দুৱাৰ, ৰাস্তা ঘাট, গছ গছনি, ৰেলপথ। অ'কে, প্ৰত্যেকৰে মানে বেলেগ চিহ্ন থাকে। তোমালোকে দেখিছা চাগে স্কুলৰ আগত ৰখাই থৈ দিয়ে, এনেকৈ কিবা এখন দিয়া থাকে, ফলক এখন যে আগত স্কুল আছে তেনেকুৱা ধৰণে কিবা এখন দিয়া থাকে, নতুবা স্পীড ব্ৰেকাৰ যিডোখৰত থাকে অলপ আগতে দেখুৱাই থৈ দিয়া থাকে যে স্পীড ব্ৰেকাৰ আছে। আৰু এইটো যেতিয়া তোমালোকে ড্ৰাইভিং লাইচেঞ্চ উলিয়াবা তেতিয়া তোমালোকে পঢ়িবলৈ পাবা, মানে তাত শিকাব যে কোনটো চিহ্নই কি বুজায়, কেতিয়া ছিগনেল দিব লাগিব, কেতিয়া দিব নালাগিব। অ'কে,
চ' মোৰো ড্ৰাইভিং লাইচেঞ্চ নাই, মই যেতিয়া উলিয়াম তেতিয়া মই আৰু ভালদৰে বুজি পাম। আৰু ইয়াত মানে আৰু এটা প্লাছ পইণ্ট আছে সংকুচিত চিহ্নৰ, এইখিনি হৈছে মানে তুমি যদি আমেৰিকালৈ যোৱা, তুমি যদি ইংলিছ ক'ব নাজানাও, তেতিয়া তুমি মেপখন চালে মেপখনত যিবোৰ চিহ্ন আছে সেই চিহ্নবিলাকৰ সহায়তে বুজি পাই যাবা। মানে কোনডোখৰত গছ গছনি আছে, কোনডোখৰত ঘৰ দুৱাৰ আছে, সকলো কথা বুজি পাই যাবা। মানে কেৱল মাত্ৰ এটা চিন থাকে, ঠিক আছে, তাত কোনো ধৰণৰ লেংগুৱেজ ইউজ নকৰে আৰু সমগ্ৰ পৃথিৱীতে একেই হয়। গতিকে সেইটো এটা প্লাছ পইণ্ট। শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। উদ্ভিদৰ বিতৰণ দেখুওৱা মানচিত্ৰবিধ হ'ল বতৰৰ মানচিত্ৰ, বিষয়ভিত্তিক মানচিত্ৰ, ৰাজনৈতিক মানচিত্ৰ। উত্তৰ হৈছে বিষয়ভিত্তিক মানচিত্ৰ। নেক্সট কুৱেশ্যন, তলৰ কোনটো দেখুৱাবলৈ মানচিত্ৰত নীলা ৰং কৰা হয়? পানী ভাগ, পৰ্বত ভাগ, সমভূমি ভাগ, এই তিনিটা অপশ্যন দিয়া আছে। উত্তৰ হৈছে পানী ভাগ। মানে পানীক দেখুৱাবৰ কাৰণে আমি বুলি নহয় আৰু মানে পানীখিনিক দেখুৱাবৰ কাৰণে, পানীক ডিপিক্ট কৰিবৰ কাৰণে কি কোৱা হয়, নীলা চিন ব্যৱহাৰ কৰা হয়। তোমালোকে মেপবিলাকত মন কৰিবা, য'ত নেকি নীলা চিন থাকে, নীলা চিনেৰে আঁকি থৈ দিয়া থাকে, চিন দিয়া থাকে, সেইখিনি হৈছে পানী ভাগ। কম্পাছ ব্যৱহাৰ কৰা হয় সংকুচিত চিহ্ন দেখুৱাবলৈ, প্ৰধান দিশ নিৰ্ণয় কৰিবলৈ, নতুবা দূৰত্ব জুখিবলৈ। উত্তৰ হৈছে প্ৰধান দিশ নিৰ্ণয় কৰিবলৈ কম্পাছ ব্যৱহাৰ কৰা হয়। তলৰ কোনটোৰ বাবে মাপনিৰ প্ৰয়োজন? ইয়াত তিনিটা অপশ্যন দিয়া আছে, মানচিত্ৰ অংকন, আৰ্হি চিত্ৰ আৰু চিহ্ন। আনচাৰ হৈছে মানচিত্ৰ অংকন। চ' বন্ধু বান্ধৱীসকল, এইখিনি আছিলে তোমালোকৰ কুৱেশ্যন আনচাৰ মানচিত্ৰ অধ্যয়নৰ। বৰ বেছি নাছিলে, তোমালোকৰ যিমানকেইটা কুৱেশ্যন আনচাৰ আছিলে গোটেইকেইটা দেখুৱাই দিয়া হ'ল। যদি ভিডিঅ'টো ভাল পালা, লাইক কৰিবলৈ নাপাহৰিবা। আৰু মই তোমালোকৰ ক্লাছ 6 ছ'চিয়েল ছায়েন্সৰ গোটেই ক্লাছটো আপলোড কৰিছোঁ মোৰ ভাগৰ ইউটিউব চেনেলত। গতিকে সেই ভিডিঅ'সমূহ তোমালোকে চাবা, আৰু সেই ভিডিঅ'সমূহবিলাক যদি তোমালোকে এক্সেছ কৰিবলৈ বিচৰা তেনেহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন চেক কৰিবা, তাত লিংক দিয়া আছে। আৰু ভিডিঅ'টোৰ টাইটেলটোত যিটো হেছটেগ আছে, নীলা কালাৰৰ এটা হেছটেগ দেখিবা তোমালোকে ভিডিঅ'টোৰ টাইটেলটোত, মন কৰিবা। সেই হেছটেগটোত ক্লিক কৰিলে তোমালোকে প্ৰত্যেকটো ভিডিঅ' চাবলৈ সক্ষম হ'বা। চ' ভিডিঅ' যদি ভাল পালা, লাইক কৰিবলৈ নাপাহৰিবা, আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু স্কুলৰ যিসমূহ তোমালোকৰ গ্ৰুপ আছে, হোৱাটছএপ গ্ৰুপ, সেই গ্ৰুপসমূহলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, যাতে তেওঁলোকেও কিবা এটা বুজি পায়। চ' থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'।